Action! জ্যোতি চিত্ৰবনৰ ফ্ল'ৰত আমাৰ এনেদৰে কামখিনি ষ্টাৰ্ট হ'বলৈ ধৰিছে আমাৰ লাইটখিনি তললৈ নমাইছোঁ আকৌ লাইটখিনি আমি ওপৰলৈ উঠাম সকলোখিনি দেখাম আপোনালোকক এনেদৰে আমি গীতটো কৰিবলৈ ওলাইছোঁ যিহেতু 15 আগষ্ট আহি আছে বন্দে মাতৰম চ' এইখিনি বস্তু আপোনালোকে অকণমান চাব পাৰে আমি কেনেদৰে টেকনিকেলি কামখিনি কৰোঁ গৈ আছোঁ আমাৰ জীয়ৰীসকলে মেকআপ লৈ আছে এই আমাৰ মেকআপ লৈ বন্দে মাতৰম ৰেডি তই ল'ৰাটো ছোৱালী মানুহৰ ৰুমত সোমাই কি কৰি আছ ছোৱালী পাত্ৰ এ চি আছে ইয়াত ছোৱালী মেকআপ ৰুম হয় এই বিপাঞ্চি আমাৰ মেকআপ কৰি আছে বিপাঞ্চি হেপী ইণ্ডিপেণ্ডেন্স ডে মেকআপ কৰি আছে মই মেকআপ হোৱা নাই আৰু এইফালৰ মেকআপ অকণমানি ছোৱালীজনী বহি আছে তাইৰো মেকআপ হোৱাগৈ নাই আৰু এইপিনে আমাৰ কেইজনীমান ছোৱালী ড্ৰেছ সলাই আছে আপোনালোকে ড্ৰেছ কলতে চাব পাৰিব দেই ছোৱালীকেইজনী অঁ ড্ৰেছ কলোৱা হৈ গ'ল সিহঁতৰ আমাৰ ইয়াত হেয়াৰ ডিজাইনাৰ হয় চিমি নতুনকৈ হেয়াৰ ডিজাইনাৰ নামিছে ৰাজশ্ৰী ড্ৰেছ সেই গেট আপ কৰি আছে ইপিনে আমাৰ বাইদেউ ৰেডি আৰু আমি অলপ পিছতে কাম ষ্টাৰ্ট কৰিম নমস্কাৰ পুনৰবাৰ এটি নতুন ব্লগ লৈ মই অসীম গগৈ আপোনালোকৰ মাজত আৰু বহুত দিন ব্লগ দিয়া নাছিলোঁ আজি আকৌ এটা দিবলৈ মন গ'ল আপোনালোকে দেখিছে মই লাইটৰ মাজত আছোঁ আৰু আজি 14 আগষ্ট কাইলৈ আমাৰ 15 আগষ্ট সকলোৱে জানে ইণ্ডিপেণ্ডেন্স ডে বন্দে মাতৰম গতিকে আমি এটা খুব ধুনীয়া গীতৰ চিত্ৰায়নত আজি বৰ্তমান ব্যস্ত হ'ম আৰু জনপ্ৰিয় এগৰাকী অভিনেত্ৰী থাকিব কোন থাকিব বিশেষ আপোনালোকক আমি জনাওঁ কিন্তু তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বন্দে মাতৰম গীত আগতে মই ষ্টেজত বহুতবাৰ কৰিছিলোঁ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মই ষ্টেজত কৰিবলৈ বিচাৰিছোঁ মোৰ কাৰণে এটা চেলেঞ্জিং বস্তু এটা গতিকে মই কিমানখিনি কৰিব পাৰোঁ মই নাজানো আপোনালোকৰ মৰম আশীৰ্বাদ এয়া চাওক যিসকলে টেকনিকেলি জানিবলৈ বিচাৰে তেওঁলোকে চাই লওক কেনেদৰে আমাৰ লাইটছবিলাক আমি ওপৰলৈ অট'মেটিকেলি গৈ আছে আমাৰ কৃষ্ণ চাহা দাদাই ডাইৰেকশ্যন দি আছে আমাৰ লাইটমেনে ডাইৰেকশ্যন দিছে একোট উঠাব দিছে কি একোট উঠাই এতিয়া বাইকফালে আমাৰ অপাৰেটৰ আছে অসীমদা ভাবিছিলে কিবা প্ৰেংক কৰিব কিন্তু ফ্লপ হৈ গ'ল প্ৰেংক উপলক্ষে মনাহঁতক আমি বুট খাবলৈ দিছোঁ এই বুট খাইছে চবেই সকলোৱে বুট খাইছে বেছি এইকেইজনী একো খাব পোৱা নাই এই ভনীতাটো একোৱে খাব পোৱা নাই জীৱনত ভনীতা খাবি শিখৰ দিনটো ব্যস্ততাৰ মাজত মাতটো ভাঙি গৈছে চ' মই কৈছিলোঁ
যে আমি যিটো গীতৰ আজি চিন্তা কৰিছোঁ সকলো দেখাম কিন্তু অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু চাগে আপোনালোকে গম পাইছে আমাৰ লগত কোন আছে আমাৰ খুব বেছি মৰমৰ অভিনেত্ৰীৰ লগতে এগৰাকী এতিয়া বৰ্তমান মহিলা মৰ্চাৰ অভিনেত্ৰী সভানেত্ৰী আমাৰ আঙুৰলতা আমাৰ লগত আছে গতিকে আমি আঙুৰলতাৰ লগত অকণমান কথা পাতিম এয়া আমাৰ মাজত আঙুৰলতা এইটো মোৰ নমস্কাৰ আপোনাৰ যিমান মানে শুভাকাংক্ষী আছে সকলোকে নমস্কাৰ আৰু এতিয়া কিমান সময় হৈছে আপোনালোকে চাগে অনুভৱ কৰিব পাৰে নে নোৱাৰে 12টা বাজি যাব আৰু এতিয়া এনিৱেজ অসীম দা আৰু আমি মানে মই কিমান বছৰ হ'ল 8 বছৰ 10 বছৰ 9 বছৰমান হৈছে মই ৰাজনীতিত অহাৰ 2 বছৰ আগত মই এটা গান কৰিছিলোঁ লাষ্ট নিৰ্বাণ দা আছিলে আৰু মই আছিলোঁ আৰু দাদাই কৈছিল লাষ্ট তাৰপিছত এইটো মই কিন্তু প্ৰথমতে দাদাক ধন্যবাদ দি লৈছোঁ কাৰণ যিটো বন্দে মাতৰম ফুল ছংটো আমি শ্বুট কৰিছোঁ আগদিনাখন মানে যোৱাকালি ৰাতি গৈছিলোঁ তাকো 6-7টামান বজাত আৰু তেখেতে 3 ঘণ্টাত গোটেই এৰেঞ্জমেণ্ট কৰিছে থেংক ইউ ছ' মাছ আৰু বহুত ভাল লাগিছে বহুত বছৰ মোৰ লাক মানে যে মই আকৌ ইমান ৰাজনীতিৰ পিছত মই আঙুৰলতাক আকৌ প্ৰথম পাইছোঁ আকৌ মানে ধুনীয়াকৈ এগৰাকী নায়িকা হিচাপত পাইছোঁ মই এইবোৰ একোৱে বুজি নাপাওঁ মই অকল তাইক নায়িকা হিচাপে পাইছোঁ আৰু কাম কৰি স্ক্ৰীণত সঁচাকৈ ভাল লাগিছে আৰু ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰণৱ দাস মেকআপ কৰিছে কৃষ্ণ সাহা আছে মণ্ডল দা আছে প্ৰশান্ত আছে ছেটিংছত গোটেই শুভাকাংক্ষীসকলক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ কাইলৈ আমাৰ গানটো মানে আজি গানটো ৰিলিজ হ'ব আপোনালোকে চাবলৈ নাপাব থেংক ইউ ফাইনেলি আমি আজি দিনটোৰ কষ্টত শেষত আমি এতিয়া ৰাতিপুৱা 4টা বাজিবলৈ 10 মিনিট চ' আমি এতিয়াও বৰ্তমান আছোঁ সকলোৱে জানে মণি ৰাজখোৱা তেখেতৰ দেৱৰাজ ষ্টুডিঅ'ত আৰু য'ত যিমান মোৰ এডিটিঙৰ কাম হয় ইয়াতে হয় গতিকে আজি এটা বিৰাট ডাঙৰ কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ জীৱনত আজি ইমানটা বছৰ মই যিমানখিনি দিনে ইণ্ডাষ্ট্ৰীত যিমান হাজাৰ গান কৰিছোঁ বা যিমান গান কৰিছোঁ এইটো মোৰ জীৱনৰ প্ৰথম গান যিটো গান মই 3 ঘণ্টাত ডিচিশ্যন লৈ পিছদিনাখন শ্বুটিং কৰিয়ে লগালগ এডিটিং টেবুলত গান এডিট কৰি মানে 14 তাৰিখে শ্বুটিং কৰি 15 আগষ্টৰ দিনাখন ইণ্ডিপেণ্ডেন্স ডে হয় সেইদিনাখন গানটো ৰিলিজ কৰিম আৰু অকল মোৰ বুলিয়ে নহয় মই আগতেও কৈছোঁ কেমেৰামেন ফৰ্চুন কৃষ্ণ দা আছে মণি ৰাজখোৱা ককাইদেউ আছে বাবুচা বিজয় আছে এতিয়াও মোক কেমেৰা কৰি আছে ভিডিঅ'টো কৰি আছে বাকী যিমানখিনি আমাৰ লগত জড়িত আছে সকলোকেতো ধন্যবাদ জনাইছোঁ পুনৰবাৰ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মই এবাৰ বাবুচাক অনুৰোধ জনালোঁ ৰাতিপুৱা 4টা বজালৈকে মণি ৰাজখোৱা এইপিনে এডিটিং কৰি আছে এইপিনে আমাৰ কৃষ্ণ সাহা তেখেতে এতিয়ালৈকে বহি আছে আৰু খুব বেছি ভাল লাগে যেতিয়া এজন চিনেমাটোগ্ৰাফাৰ আহি আমাৰ লগত বহি থাকে বা কালাৰ্ছ হওক বা কেতিয়াবা কথাবিলাক অলপ ফুটা নাই ৰাতি একচুৱেলি মোৰ টোপনি ধৰিছোঁ মই ৰাতিপুৱা পাঠশালা যাব লাগিব কৰিলোঁ থিয়েটাৰ চ' যেতিয়া কালাৰবিলাক চাই গোটেই প্ৰজেক্টটো ফাইনেলি চাই খুব বেছি ভাল লাগে গতিকে আমি আজি অলপ পিছতে হয়তো 7টামান বজাত আমি গানটো আঙুৰলতাৰ যিটো ইউটিউব চেনেল তাতে বা তেখেতৰ ফেচবুকৰ জৰিয়তে গানটো ৰিলিজ কৰা হ'ব গতিকে তাৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি হয় সকলোবোৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু এবাৰ কৈছোঁ খুব কম সময়ত মই গীতটো কৰিছোঁ গতিকে আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাব আৰু যিটো গান আপোনালোকৰ আগত 15 আগষ্ট বুলি উপহাৰ এটা দিছোঁ আপোনালোকে থেংক ইউ